হেল্ল' এভৰিৱান, কি খবৰ? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। আৰু পিছে ভিডিঅ'টো দুদিনৰ আগৰ, এইকেইদিন মোৰ পিছে ভিডিঅ' দিব পৰা নাই, আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাই, মানে গাটো ভাল নাই। মা আৰু বৰমা পূৰা ভেবেলিয়াক চাফা কৰি আছে, মই ৰঙা চাহ ৰেডি কৰি আছোঁ আৰু এইফালে ৰঙা চাহ খাই লৈছোঁ আলু চপ আৰু পকৰীৰ সৈতে। তাৰপিছতে মোৰ মন গ'ল তিয়ঁহ খাবলৈ, আৰু এইফালে তিয়ঁহ চকলিয়াইছোঁ। পিছে মই চকলিয়াবলৈ ততেই পোৱা নাই, খাওঁ খাওঁ লাগিয়ে আছে, আৰু তিয়ঁহ খাই লাগি গ'ল মোৰ চৰ্দি আৰু মাথা বিষ। আজি দুদিন ধৰি মই ভালেই পোৱা নাই। তিয়ঁহ আৰু চৰ্দি খালেনো মাথা বিষ হয়নে কি হওক, কিন্তু এটা কথা কি জানেনে, যিহেতু এইকেইদিন বৰষুণ দুদিনৰ মূৰে মূৰে শিলগুটি পৰি আছে, তিয়ঁহত যিহেতু পানী সোমাইছিল বৰষুণৰ পানী, সেইটো কাৰণে মোৰ মানে চৰ্দি হ'ল আৰু মাথা বিষ হ'ল। আজি পিছে অকণমান ভাল পাইছোঁ, আৰু সেইটো কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' আনিবও পৰা নাই। আৰু এইফালে মই খাই ল'লোঁ, আৰু দেখিছেনে আইতা আৰু ভতিজা মুনু পূৰা খেলি আছে। আৰু এইফালে এবছৰ আগৰ ফটো কেনেকুৱা লাগিছে বাৰু আমাৰ দেহা মুনু। আৰু তাৰপিছত এইফালে পূৰা খেলি আছে। বাই বাই।